লিখি আছে শুনিও আছো। সেউজগৃহ গেছত আমি লিখিম মাত্রাধিক মাত্রাধিক मात्राधिक CO2 CO2 means carbon dioxide मात्राधिक CO2 कार्बन डाइऑक्साइड और उपस्थिति मात्राधिक CO2 उपस्थितिर বাবে বায়ুমণ্ডলৰ মাত্ৰাধিক CO2 উপস্থিতিৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱা পৰিঘটনাক পইণ্টটো ফলাম অলপ হা সেউজগৃহ গেছ নকয় এইটো মই সেউজগৃহ প্ৰভাৱ বুলি লিখিলে বেছি সুবিধাজনক হ'ব সেউজগৃহ প্ৰভাৱ লিখি ল'বা এইটো সেউজগৃহ প্ৰভাৱ লিখিলে বেছি সুবিধা হ'ব বুজিবলৈ সেউজগৃহ প্ৰভাৱ মানে সৰ্বাধিক মাত্ৰাধিক CO2 উপস্থিতিৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱা পৰিঘটনাক সেউজগৃহ প্ৰভাৱ বুলি কয় সেউজগৃহ প্ৰভাৱ বোলে এতিয়া ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে কুৱেশ্যনটো এইটো হ'ব যে এনেকৈও কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে শৰ্ট কুৱেশ্যনত যে সেউজগৃহ গেছ এটাৰ নাম লিখা সেউজগৃহ গেছ এটা আমি CO2 বুলি ক'ব পাৰো কাৰ্বন ডাই অক্সাইডক আমি ক'ব পাৰো যে কাৰ্বন ডাই অক্সাইডক আমি সেউজগৃহ গেছ বুলি ক'ব পাৰো নেক্সট হৈছে এচিড বৰষুণ নম্বৰ 12 এচিড বৰষুণ এচিড বৰষুণ কি দূষিত বায়ুত থকা অপকাৰী গেছ যেনে মই ইয়াত লিখি দিছো কেইটামান গেছৰ নাম যেনে নাইট্ৰোজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আদি যেতিয়া বৰষুণ পৰিব তেতিয়া কি হ'ব বৰষুণৰ পানীৰ লগত NO2 গেছ SO2 গেছ মিক্স হৈ ক্ৰমে কাৰ্বনিক এসিড কাৰ্বন ডাই অক্সাইডো মিক্স হ'ব পাৰে এইটো গেছটো আমি লিখিব পাৰো কাৰ্বন ডাই অক্সাইডো মিক্স হ'ব পাৰে আদি এটো যেতিয়া মিক্স হ'ব তেতিয়া কাৰ্বনিক এসিড সালফিউৰিক এসিড বা সালফিউরাস এসিড আদি উৎপন্ন কৰে যিবিলাক পানীৰ লগত মিহলি হৈ যাব আৰু সেই বৰষুণৰ পানীখিনি এসিডৰ নিচিনা হৈ যায় তেতিয়া আমি সেই বৰষুণটোক আমি কম এসিড বৰষুণ তো দূষিত বায়ুত থকা অপকাৰী গেছ যেনে NO2 SO2 CO2 আদি CO2 আদিৰ মিশ্ৰণৰ পৰা সৃষ্টি হোৱা বৰষুণক এচিড বৰষুণ বোলে এচিড বৰষুণ পৰীক্ষাত প্ৰায় সোধে এচিড বৰষুণ বোলে এইটো ৰাখি ললে হ'ল নেক্সট পইণ্ট হ'ব number 13 এটা আম্লিক অক্সাইড
আম্লিক অক্সাইড। আম্লিক অক্সাইড কি? এইটো এইটো চেপ্টাৰৰ হেৰিয়ত লিখিছো। আম্লিক অক্সাইড এনে আমি কাক কওঁ যেতিয়া অধাতুবিলাক অক্সিজেনৰ লগত লগ লাগে তেতিয়া যিটো উৎপন্ন হয় সেইটোক আমি আম্লিক অক্সাইড বুলি কওঁ। জীৱাশ্ম জীৱাশ্ম ইন্ধন জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰোজেন, সালফাৰ আৰু কাৰ্বনৰ নাইট্ৰোজেন, সালফাৰ আৰু কাৰ্বনৰ অক্সাইডসমূহক আম্লিক অক্সাইড বোলে। মই এইটো ইয়াতে লিখি দিছো, সৰুকৈ অলপ আছে সেইকাৰণে মই ৰিপিট কৰি দি আছো। লাষ্টৰ পইণ্টটো মই ৰিপিট কৰিছো, লিখি লবি। জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰোজেন, সালফাৰ আৰু কাৰ্বনৰ অক্সাইডসমূহক আম্লিক অক্সাইড বুলি কয়। জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰোজেন, সালফাৰ আৰু কাৰ্বনৰ অক্সাইডসমূহক আম্লিক অক্সাইড বুলি কয়। 13 নম্বৰ পইণ্ট। ইয়াৰ পিছত নেক্সট পইণ্ট আমি লিখিম 14। ইয়াৰ পিছৰ নেক্সট পইণ্টটো হ'ব 14 নম্বৰ, 14 নম্বৰ। আৰু 14 নম্বৰত লিখিম তাপ বিদ্যুৎ শক্তি। তাপ বিদ্যুৎ শক্তি। 14 নম্বৰ পইণ্ট তাপ বিদ্যুৎ শক্তি। তাপ শক্তিৰ ৰূপান্তৰ ঘটি সৃষ্টি হোৱা বিদ্যুৎ শক্তি। তাপ শক্তিৰ ৰূপান্তৰ ঘটি সৃষ্টি হোৱা বিদ্যুৎ শক্তি তাপ বিদ্যুৎ শক্তি বোলে। মানে তাপক যদি আমি পৰিৱৰ্তন ঘটাই আমি যদি তাৰ পৰা বিদ্যুৎ উৎপন্ন কৰিব পাৰো বা কৰো, তেতিয়াহ'লে সেই বিদ্যুৎক আমি তাপ বিদ্যুৎ শক্তি বুলি কম। ইয়াৰ পিছত নেক্সট পইণ্ট হ'ব তাপ বিদ্যুৎ প্ৰকল্প। তাপ বিদ্যুৎ প্ৰকল্প। তাপ বিদ্যুৎ প্ৰকল্প। তাপ বিদ্যুৎ প্ৰকল্প। তাপ বিদ্যুৎ প্ৰকল্পত আমি লিখিম কয়লা, তেল অথবা গেছৰ দৰে জীৱাশ্ম ইন্ধন দহন কৰি কয়লা, তেল অথবা গেছৰ দৰে জীৱাশ্ম ইন্ধন দহন কৰি বিদ্যুৎ শক্তি
বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা তাপ শক্তি আহৰণ কৰা প্ৰকল্পক তাপ বিদ্যুৎ প্ৰকল্প বোলে। আকৌ মই ৰিপিট কৰিছো, কয়লা, তেল অথবা গেছৰ দৰে জীৱাশ্ম ইন্ধন দহন কৰি বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা তাপ শক্তি আহৰণ কৰা প্ৰকল্পক তাপ বিদ্যুৎ প্ৰকল্প বোলে। নেক্সট আমি লিখিম জলবিদ্যুৎ প্ৰকল্প। নেক্সট পইণ্ট হ'ব জলবিদ্যুৎ প্ৰকল্প। নাম্বাৰ 16 জলবিদ্যুৎ প্ৰকল্প। জলবিদ্যুৎ প্ৰকল্প সেম, এইটো তাপৰ কাৰণে আছিলে, মানে তাপ জন্ম কৰি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা যায়, তাক তাপ বিদ্যুৎ প্ৰকল্প। সেম তেনেকে জলৰ কাৰণে, মানে জল মানে পানীৰ পৰা য'ত কাৰেণ্ট বনোৱা হয় সেইটোক কোৱা হয়। ইংৰাজীত এইটোক হাইড্ৰ পাৱাৰ বুলি কয়, সৰি হাইড্ৰ ইলেক্ট্ৰিচিটি বুলি কয়। জলবিদ্যুৎ প্ৰকল্প এক নিৰ্দিষ্ট উচ্চতাত থকা পানীৰ এক নিৰ্দিষ্ট উষ্ণতাত থকা পানীৰ স্থিতি শক্তি বা বুৱতী পানীৰ গতি শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা প্ৰকল্পক জলবিদ্যুৎ প্ৰকল্প বোলে। জলবিদ্যুৎ প্ৰকল্প বোলে। এইটো হৈছে 16 নম্বৰ। এক নিৰ্দিষ্ট উষ্ণতাত থকা পানীৰ স্থিতি শক্তি বা বুৱতী পানীৰ গতি শক্তিৰ বিদ্যুৎ শক্তিৰ এইখিনি এটা দ্বাৰা বুলি শব্দ এটা হ'ব, তেতিয়া বস্তুটো স্পষ্ট হ'ব। দ্বাৰা। আকৌ ৰিপিট কৰিছো, এক নিৰ্দিষ্ট উচ্চতাত থকা পানীৰ স্থিতি শক্তি বা বুৱতী পানীৰ গতি শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা প্ৰকল্পক জলবিদ্যুৎ প্ৰকল্প বোলে। এক নিৰ্দিষ্ট উচ্চতাত থকা পানীৰ স্থিতি শক্তি বা বুৱতী পানীৰ গতি শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা প্ৰকল্পক জলবিদ্যুৎ প্ৰকল্প বোলে। মানে কৰবাত পানী গৈ আছে আৰু পানী গৈ থকাৰ পৰা যদি কৰবাত নদীত বা কৰবাত পানী নিজে নিজে বৈ গৈ আছে
আৰু তাৰ পৰা যদি আমি শক্তি বিদ্যুৎ উৎপন্ন কৰিব পাৰো তেতিয়াহ'লে সেইখিনি আমি সেই ঠাইটো যিটো প্ৰক্ৰিয়াৰে তাৰ পৰা উৎপন্ন কৰিম সেইটোক আমি জলবিদ্যুৎ প্ৰকল্প ক'ম। আৰু এটা আছে এইটোৰ লগত চেম, এইটো নিজে নিজে হয় হা, পানী বৈ গৈ আছে তাৰ পৰা উৎপন্ন কৰিব, নিজে পানী বৈ আছে, ইয়াত কোনো নিজে আৰ্টিফিচিয়েল হেৰি কৰি লোৱা নাই, কৃত্ৰিমভাৱে কৰি লোৱা নাই। ইয়াৰ নেক্সট পইণ্টটো আমি কৃত্ৰিমভাৱে যিটো কৰিম সেইটো লিখিম। আৰু নেক্সট পইণ্টটো হ'ব আমাৰ পইণ্ট নম্বৰ হ'ব 17। পইণ্ট নম্বৰ 17 লিখিম জলশক্তি প্ৰকল্প। জলশক্তি প্ৰকল্প এইটো ইম্পৰ্টেণ্ট। এইটো পৰাই আমি আজিকালি যিখিনি বিদ্যুৎ পাই আছো এইটো প্ৰক্ৰিয়াৰ দ্বাৰা পাওঁ, জলশক্তি প্ৰকল্পৰ দ্বাৰা। প্ৰথম লিখো তাৰ পিছত বুজাম। জলশক্তি প্ৰকল্প যিটো আছে সেইটোৰ কাৰণে আমি কি কৰো, এক নিৰ্দিষ্ট বৃহৎ লিখিম, অলপ বেলেগ হ'ব এইটো, বৃহৎ জলশক্তি ব্যৱস্থা, বৃহৎ জলশক্তি ব্যৱস্থা য'ত নদীৰ পানী বান্ধৰ জৰিয়তে বৃহৎ জলশক্তি ব্যৱস্থা য'ত নদীৰ পানী বান্ধৰ জৰিয়তে জলাধাৰত আবদ্ধ কৰি টাৰবাইন আৰু শক্তি জেনেৰেটৰ ব্যৱহাৰ কৰি জলবিদ্যুৎ প্ৰথমতে ইউনিট টেষ্টটো কৰিলেই হ'ল। এখনতে মানে ৰুটিন 9ৰ বেলেগ বনাব লাগিব, মানে 9ৰ মানে কি বছৰেকীয়া পৰীক্ষাৰ এখন বেলেগ বনাব লাগিব। তাৰপিছত 10ৰ ইউনিট টেষ্টৰ বনাব লাগিব, দুটা ইউনিট টেষ্টৰ। নাই, এখনত বনাই দিলে খেলি মেলি নহ'ব জানো? 9ৰখন বেলেগকে বনাই দিওঁ, 10ৰ আমি ইউনিট টেষ্ট দুটা একেলগে বনাব পাৰিম। বৃহৎ জলশক্তি ব্যৱস্থা য'ত নদীৰ পানী বান্ধৰ জৰিয়তে জলাধাৰত আবদ্ধ কৰি টাৰবাইন আৰু শক্তি জেনেৰেটৰ ব্যৱহাৰ কৰি জলবিদ্যুৎ উৎপাদন কৰা হয়। তাক জলশক্তি প্ৰকল্প বোলে। এইটো হৈছে 17 নম্বৰটো। বৃহৎ জলশক্তি ব্যৱস্থা য'ত নদীৰ পানী বান্ধৰ জৰিয়তে জলাধাৰত আবদ্ধ কৰি টাৰবাইন আৰু শক্তি জেনেৰেটৰ ব্যৱহাৰ কৰি জলবিদ্যুৎ উৎপাদন কৰা হয়, তাক জলশক্তি প্ৰকল্প বোলে। চিম্পল, এইটো মই বুজাই দি আছো কেনেকুৱা ধৰণৰ হয়। এনেকুৱা যদি নদী আছে তেতিয়া ইয়াত কি কৰে, বান্ধ বান্ধি দিয়ে।
बांधार कारण यार पानी जी आसे पानीर हाइट तो बढ़ी जाए उच्चता तो बढ़ी जाए और तार पिছত यार পৰা পানীটো এৰি দিয়ে ইয়াৰ পৰা যেতিয়া পানী এৰিব পানীখিনি ইফালেদি গতি কৰিব ওপৰৰ পৰা এটা হাইটৰ পৰা আহিব হাই স্পিডত গতি কৰিব আৰু ইয়াত কি কৰিব এনেকুৱা ধৰণৰ থাকে এটুক এনেকুৱা ধৰণৰ টাৰবাইন থাকে ইয়াত টাৰবাইন লগাই দিব আৰু পিছত এইটো ইয়াত পানী পৰাৰ লগে লগে এইটো মুভ কৰিব ঘূৰিব আৰু ঘূৰাৰ পিছত ইয়াৰ পৰা কি কৰিব ইফালে জেনাৰেটৰ ৰাখিব और টারবাইন এটুকে টারবাইন বুলি কয় আৰু এটু ঘূৰিব আৰু ইফালে জেনাৰেটৰ ঘূৰাই ইয়াৰ পৰা কি কৰিব কাৰেন্ট উলিয়াই লৈ যাব যেটো কাৰেন্ট আমি এতিয়া ব্যৱহাৰ কৰি আছো এইবিলাক কাৰেন্ট ম্যাক্সিমাম এনেকুৱা পদ্ধতিৰে নিৰ্মাণ কৰা হয় এতিয়া এইটো যেটো গুটে সিস্টেমটো আছে ইয়াত বনোৱা যেটো সিস্টেম আছে এইটো জলশক্তি প্ৰকল্প বুলি কয় নেক্সট নাম্বাৰ 18 নাম্বাৰ 18 যেটো আছে সেইটো হ'ব জৈৱ ভৰ জৈৱ ভৰ জৈৱ পদাৰ্থত জৈৱ পদাৰ্থ মানে উদ্ভিদ আৰু প্ৰাণীজাত জৈৱ পদাৰ্থ মানে প্ৰাণীজাত সামগ্ৰী জৈৱ ভৰ মানে হৈছে জৈৱ পদাৰ্থত মানে উদ্ভিদ আৰু প্ৰাণীজাত সামগ্ৰী বা উপাদানক জৈৱ ভৰ বুলি কয় মানে সিম্পলি যেবিলাক জীৱ থকা বস্তুৰ পৰা যেটো উৎপাদন পোৱা যায় উৎপাদন হয় বা যেটো বস্তু পোৱা যায় সেইটো জৈৱ ভৰ বুলি কয় নেক্সট নাম্বাৰ 19 নম্বৰ 19 নম্বৰত আমি লিখিম জৈৱ শক্তি তোমাৰ ওপৰতো মচি লৈ লিখিব লাগিব ইয়াত ঠাই নহব ফিনিশ্ড হৈছে next point লিখিম নাই হোৱা ৰিপিট কৰি দি আছো মই লাষ্ট পইণ্টটো আছিলে কিমান নম্বৰ 17 নম্বৰ ন 18 নম্বৰ 18 নম্বৰটো মই আকৌ এবাৰ লিখি দি আছো যদি হোৱা নাছিলে জৈৱ ভৰ জৈৱ পদাৰ্থজাত মানে উদ্ভিদ আৰু প্ৰাণীজাত সামগ্ৰী জৈৱ পদাৰ্থজাত মানে উদ্ভিদ আৰু প্ৰাণীজাত সামগ্ৰী উপাদানক জৈৱ ভৰ বোলে নাম্বাৰ 19 নম্বৰটো হ'ব আমাৰ জৈৱ শক্তি জৈৱ ভৰৰ পৰা আহৰণ কৰা নৱীকৰণযোগ্য আৰু বহনক্ষম
শক্তিৰ উৎস আৰু শক্তিৰ উৎস য'ৰ পৰা বিদ্যুৎ শক্তি য'ৰ পৰা বিদ্যুৎ শক্তি বিদ্যুৎটো নালাগে বাৰু বিদ্যুৎটো অলপ কম কৰি দিওঁ জৈৱ ভৰৰ পৰা আহৰণ কৰা নৱীকৰণযোগ্য আৰু বহনক্ষম শক্তিৰ উৎস য'ৰ পৰা বিদ্যুৎ শক্তি আৰু অন্যান্য শক্তি পাব পাৰি তাক জৈৱ শক্তি বোলে সিম্পল মই বুজাই দিছো এইটো ইমান টাফ নহয় মই আকৌ ৰিপিট কৰিছো জৈৱ ভৰৰ পৰা আহৰণ কৰা নৱীকৰণযোগ্য আৰু বহনক্ষম শক্তিৰ উৎস য'ৰ পৰা বিদ্যুৎ শক্তি আৰু অন্যান্য শক্তি পাব পাৰি তাক জৈৱ শক্তি বোলে যেনে ইয়াত যদি মই উদাহৰণ দেখাব যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰো কিছুসকলে কি কৰে আজিকালি গোবৰৰ পৰা গেছ বনাই খাই ভাত ৰান্ধে বা পাকঘৰৰ কামবিলাক কৰে তেনে ক্ষেত্ৰত গোবৰৰ পৰা যিটো গেছ আহে সেই গেছটো কি হ'ব জৈৱ শক্তি হ'ব সেই গেছটো জৈৱ শক্তি হ'ব কাৰণ গোবৰৰ পৰা আহিছে আৰু গোবৰ ক'ৰ পৰা আহিছে গৰুৰ পৰা আহিছে গৰুৱে কি খাইছে ঘাঁহ বন খাইছে গতিকে ঘাঁহ বনটো হৈছে জৈৱিক উপাদান মানে উদ্ভিদ বা প্ৰাণী সেইকাৰণে এইটোক জৈৱ শক্তি বুলি কয় ইয়াৰ পিছত নেক্সট পইণ্ট আমাৰ হ'ব নাম্বাৰ 20 এবাৰ হ'ব দহন প্ৰক্ৰিয়া এইটো আমি সবেই জানো দহন মানে জ্বলাই দিয়াটোক দহন বুলি কয় তো এইটো দহন প্ৰক্ৰিয়া কি হয় চাই লওক দহন প্ৰক্ৰিয়া জ্বলিব হলেতো অক্সিজেন লাগিব গতিকে লিখিছো অক্সিজেন গেছৰ উপস্থিতিত তাপ আৰু পোহৰৰ ৰূপত শক্তি নিৰ্গত কৰিবলৈ পদাৰ্থ জ্বলোৱা প্ৰক্ৰিয়াক দহন বোলে সেইটো অক্সিজেন গেছৰ উপস্থিত তাপ আৰু পোহৰৰ ৰূপত শক্তি নিৰ্গত কৰিবলৈ পদাৰ্থ জ্বলোৱা প্ৰক্ৰিয়াক দহন বোলে অক্সিজেন গেছৰ উপস্থিতিত তাপ আৰু পোহৰৰ ৰূপত শক্তি নিৰ্গত কৰিবলৈ পদাৰ্থ জ্বলোৱা প্ৰক্ৰিয়াক দহন বোলে Well, sir.
হৈ গ'ল। ইয়াৰ পিছত নেক্সট পইণ্ট। টুৱেণ্টি ওৱানত আমি লিখিম এঙাৰ। জ্বলোৱাৰ পিছত যিখিনি থাকি যায় সেইখিনিক এঙাৰ বুলি কৈছো, এইটোতো জানোৱেই। আৰু এইটো কেতিয়া উৎপন্ন হয় সেইটো লিখিম। সীমিত পৰিমাণৰ বা সীমিত অক্সিজেনৰ পৰিৱেশত দহন কৰা কাঠৰ অৱশিষ্ট অংশক এঙাৰ বোলে। তাৰমানে যদি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাথাকে, অৰ্থাৎ অক্সিজেনৰ পৰিমাণ কম থাকে, ইয়াৰ অৰ্থ কি? মই লিখিছো সীমিত অক্সিজেনৰ পৰিৱেশত দহন কৰা কাঠৰ অৱশিষ্ট অংশক এঙাৰ বোলে। মানে যদি অক্সিজেন পৰ্যাপ্ত পৰিমাণৰ নাই আৰু তেনে পৰিৱেশত যদি আমি কাঠ জ্বলাই দিওঁ, কাঠ জ্বলোৱাৰ পিছত কি হয়, কিছু ক'লা ক'লা অংশ থাকি যায়, এইটো আমি চবেই জানো। আৰু গতিকে এই ক'লা ক'লা যিটো অংশ থাকি যায়, সেই অংশখিনিক আমি এঙাৰ বুলি কওঁ। আৰু অলপ কথা লিখিম ইয়াত। এই ইন্ধন সীসা অবিহনে জ্বলে। ই আপেক্ষিকভাৱে ধোঁৱাহীন হোৱাৰ লগতে ইয়াৰ পৰা তাপ উৎপাদন ক্ষমতাও উচ্চমানৰ। এতিয়া মই কৈছো নেক্সট পইণ্ট যিটো লিখিছো ইম্পৰ্টেণ্ট পইণ্ট। কৈছে যেতিয়া কি হয়, অক্সিজেনৰ সীমিত পৰিমাণৰ অক্সিজেন থাকে, মানে কমকৈ অক্সিজেন থাকে, আৰু যদি কাঠ জ্বলাই দিওঁ তেতিয়াহ'লে অৱশিষ্ট যিটো অংশ থাকি যায় তাক এঙাৰ বুলি কয়। এই ইন্ধন সীসা অবিহনে জ্বলে। তাৰমানে এঙাৰটোক আমি সীসা অবিহনে জ্বলাব পাৰো বা জ্বলে। কৈছে ই আপেক্ষিকভাৱে ধোঁৱাহীন। ইয়াক যেতিয়া জ্বলাম, মানে এঙাৰক যদি আমি জ্বলাও, তেতিয়াহ'লে তাৰ পৰা কি ওলাই? কৈছে ধোঁৱা নোলায়, ধোঁৱা অলপো উৎপন্ন নহয়, লগতে ইয়াৰ পৰা তাপ উৎপন্নৰ ক্ষমতাও উচ্চ মানৰ, আৰু বহুত বেছিকৈ তাপ উৎপন্ন হয়। ইয়াৰ পিছত নেক্সট পইণ্ট 22ত অলপ আগত মই আলোচনা কৰি যোৱা কথাটো মই লিখি দিওঁ। গোবৰ গেছ
গোবৰ গেছৰ কথা অলপ আগত কৈছিলোঁ। এতিয়া গোবৰ গেছনো কি সেইটো লিখি দিওঁ মই ইয়াতে। গৰুৰ গোবৰ বিভিন্ন উদ্ভিদজাত সামগ্ৰী শাক পাচলিৰ পেলনীয়া অংশ আদিৰ অবায়বীয় বিয়োজন ঘটি উৎপন্ন হোৱা গেছীয় ইন্ধন। এইটো গৰুৰ গোবৰৰ পৰাও গৰুৰ গোবৰ বিভিন্ন উদ্ভিদজাত সামগ্ৰী শাক পাচলি পেলনীয়া অংশ আদিৰ অবায়বীয় বিয়োজন ঘটি উৎপন্ন হোৱা গেছীয় ইন্ধনক গোবৰ গেছ বোলে। ঘৰত মা দেউতাক সুধিলে কৈ দিব, জানেই আজিকালি গাঁৱত আগতো আজিকালি কমি গ'ল অৱশ্যে, কিছুদিন আগতে বহুত আছিলে, ঘৰে ঘৰে প্ৰায় আছিলে গোবৰ গেছ। ত এইখিনি সুধি ললেও ঘৰৰ মানুহেও কৈ দিব পাৰিব যে কেনেকুৱা ধৰণৰ হয়। নেক্সট মূল শব্দবিলাক এইখিনি লিখিছো আৰু বাকীখিনি এতিয়া পিছৰ দিনা লিখিম। আজি আকৌ মই এতিয়া অলপ আৰম্ভ কৰি দিওঁ। প্ৰশ্নাৱলীৰ দুটা প্ৰশ্ন আজি লিখি দিওঁ, নহ'লেতো পিছ পৰি যাম, প্ৰশ্নটো থাকি যাব। এইখিনি হৈছে যদি মই প্ৰশ্নাৱলীৰ দুটা প্ৰশ্নৰ উত্তৰ আজি লিখিম, হৈছে এইটো? কমপ্লিট হ'ল চবৰ? হৈছে নে? এতিয়া প্ৰথম প্ৰশ্নাৱলীটোৰ প্ৰশ্ন দুটা মই আজি লিখিম আৰু। প্ৰশ্নাৱলী 1। প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 1 যিটো আছে সেইটো কৈছে শক্তিৰ ভাল উৎস কি? প্ৰথম প্ৰশ্নটো কৈছে শক্তিৰ ভাল উৎস কি? ইয়াৰ আনসাৰ আমি লিখিম। শক্তিৰ ভাল বা আদৰ্শ শক্তিৰ ভাল বা আদৰ্শ উৎস হ'ল শক্তিৰ ভাল বা আদৰ্শ উৎস হ'ল নম্বৰ 1 যিটোৱে প্ৰতি একক আয়তনত
प्रति एকক आयतनत बा भৰৰ आयतनत भৰৰ বিনিময়ত শক্তিৰ ভাল বা আদৰ্শ শক্তিৰ উৎস হ'ল যিটোৱে প্ৰতি একক আয়তনত বা ভৰৰ বিনিময়ত অধিক পৰিমাণৰ কাৰ্য কৰে নাম্বাৰ 1 নাম্বাৰ 2 যিটো সহজে উপলব্ধ নাম্বাৰ 3 যিটোৰ সঞ্চয় মানে জমা যিটোৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য অনা নিয়াত সুবিধা হ'ব লাগিব তেনেকুৱা যিটোৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য 4 নম্বৰত যি মিতব্যয়ী মানে কম খৰচ হয় আৰু বেছি খৰচ নহয় সেইটো কোৱা হৈছে মিতব্যয়ী নাম্বাৰ 5 নম্বৰত যিটো পৰিৱেশ হিতৈষী মানে যিটো পৰিৱেশৰ কাৰণে ভাল এইকেইটা যদি গুণ থাকে বা এই এনেকুৱা ধৰণৰ হয় তেতিয়া সেইটোক আমি শক্তিৰ ভাল উৎস বা আদৰ্শ উৎস বুলি ক'ব পাৰো এইকেইটা গুণ থাকিব লাগিব তেতিয়া আমি তাক ক'ব পাৰো কি যে ভাল শক্তিৰ উৎস বা আদৰ্শ শক্তিৰ উৎস বুলি আমি ক'ব পাৰো মই ৰিপিট কৰিছো শক্তিৰ ভাল বা আদৰ্শ উৎস হ'ল যিটোৱে প্ৰতি একক আয়তনত বা ভৰৰ বিনিময়ত অধিক পৰিমাণৰ কাৰ্য কৰে যিটো সহজে উপলব্ধ যিটোৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য যিটো মিতব্যয়ী আৰু যিটো পৰিৱেশ হিতৈষী পৰিৱেশৰ কাৰণে ভাল সেইটো তাৰ পিছৰ নেক্সট নাম্বাৰ 2 নম্বৰ কুৱেশ্যনটো প্ৰায় মিলি থকা ইয়াৰ লগত মিলি থাকাই আছে ইমানটা ডিফাৰেন্ট নাই কেইটামান খালি এড কৰিব লাগে কমপ্লিট হৈছে মচি দিওঁ নেক্সট ইয়াৰ পিছৰটো Question number 2 ভাল ইন্ধন কি এইটো খুদিছে ভাল ইন্ধন কি এইটো 2 নম্বৰত খুদিছে ভাল ইন্ধন কি তো ইয়াত আনসার লিখিম এইটো মই লিখিম এনেকে যিবোৰ ইন্ধনৰ তলত দিয়া ধৰ্মবিলাক থাকে তাক ভাল ইন্ধন বুলিব পাৰি
যিবোৰ ইন্ধনৰ তলত দিয়া ধৰ্মবিলাক থাকে, যিবোৰ ইন্ধনৰ তলত দিয়া ধৰ্মবিলাক থাকে তাক ভাল ইন্ধন বুলিব পাৰি। কি আছে এতিয়া তলত লিখি দিম মই ধৰ্মবিলাক। নম্বৰ 1 অলপ আগত লিখা এইবিলাকৰ নিচিনাই হ'ব এইটো। প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত, প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত তাপ শক্তি অধিক হ'ব লাগে। Number 2 প্ৰজ্বলনাংক বা জ্বলাংক। প্ৰজ্বলাংক মানে পোহৰ দিব পৰা কেপাচিটি যিটো আছে সেইটো কয়। মধ্যমীয়া হ'ব লাগিব। প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ'ব লাগে যাতে প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুৰ উষ্ণতাতকৈ অধিক হ'ব লাগে যাতে সহজে পৰিবহন কৰিব পাৰি। এইটো পইণ্ট বুজিবলগীয়া আছে, মই বুজাই আছো। নেক্সট নাম্বাৰ 3 ব্যয় খাদ্য আৰু সহজে উপলব্ধ হ'ব লাগে। নম্বৰ 4 ধোঁৱা সৃষ্টিকাৰী হ'ব নালাগে। ধোঁৱা সৃষ্টিকাৰী হ'ব নালাগে। নম্বৰ 5 দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে। এইটো মই ইয়াতে লিখিছো নালাগেটো, ধুনীয়াকে লিখিবি আৰু তহঁতে। নালাগে, এইখিনি হৈছে শেষ। আকৌ ৰিপিট কৰিছো, যিবোৰ ইন্ধন তলত দিয়া যিবোৰ ইন্ধনৰ তলত দিয়া ধৰ্মবিলাক থাকে তাক ভাল ইন্ধন বুলিব পাৰি। প্ৰথম কি প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত তাপ শক্তি অধিক হ'ব লাগিব। দ্বিতীয় প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ'ব লাগে যাতে সহজে পৰিবহন কৰিব পাৰি। পৰিবহন মানে এঠাইৰ পৰা আন ঠাইলৈ নিব পৰাটোক কয়। ব্যয় খাদ্য হ'ব লাগিব, মানে সকলোৱে কিনিব পৰা হ'ব লাগিব আৰু বাজেটৰ ভিতৰত আহিব পৰা হ'ব লাগিব। যদি কোটি কোটি টকা দাম হয় এনেকুৱা ইন্ধনৰ, তেতিয়াহ'লে কোনে কিনিব? বা কিনিবই নোৱাৰিব বেছিভাগ মানুহে, কাৰণ কোটি টকা কাৰ তাত আছে, যিবিলাকৰ তাত আছে সিহঁতে, আৰু কোটি টকা থকা মানুহ কেইজন আছে, গতিকে এইটো ভাল ইন্ধন আমি ক'ব নোৱাৰিম। লগতে সহজে উপলব্ধ হ'ব লাগিব, সহজে পাব পৰা হ'ব লাগিব।
নেক্সট হৈছে ধোঁৱা সৃষ্টিকাৰী হ'ব নালাগিব। কৈছে ধোঁৱা যদি বেছি উৎপন্ন হয় তেতিয়া এইটো ভাল ইন্ধন বুলি ক'ব নোৱাৰো। নেক্সট দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট থাকিব নালাগে। ছাই যদি থাকি যায় তেতিয়াহ'লে জ্বলোৱাৰ পিছত ছাই থাকি গ'লে সেইটো ভাল ইন্ধন হ'ব নোৱাৰে। ঠিক আছে, তো এইখিনি আছিলে আজিলৈ। আৰু প্ৰশ্নাৱলী 1 আৰু 2 কৰাই দিলোঁ। 3 নম্বৰটো অহাকালি কৰিম, আজি নিলিখাও, সময় শেষ হৈ আহিছে। আজি ইমানতে থাকিব আৰু এইখিনি লিখি হ'ল চবৰ? হ'ল। হ'ব তেন্তে আজি এৰিছোঁ আৰু ইয়াতে।